নমস্কাৰ, মোৰ নাম ইলিয়াছ আহমেদ। মোৰ ঘৰ নগাঁৱৰ বৰদোৱাত। মই আজি এটি স্বৰচিত কবিতা আবৃত্তি কৰিব ওলাইছোঁ। ভুল ত্ৰুটিবোৰ মাৰ্জনা কৰে যেন। কবিতাটোৰ শিৰোনাম নৈপৰীয়া ছোৱালীজনী। নৈপৰীয়া ছোৱালীজনী দেখা নাই যদিও কাহানিও মই, অনুভৱৰ দুচকুত যেন তাই হাইলাখ সৰগৰ অপেশ্বৰী। হৃদয় বুলিবলৈ আছে তাইৰ নিয়ৰৰ দৰে স্বচ্ছ, আকাশৰ দৰে মুক্ত, সাগৰৰ দৰে গভীৰ। খন্তেকতে হৃদয়খন জিনিব পৰাকৈ বৰ অভিমানী তাই। ৰৌদ্ৰোজ্জ্বল হাঁহিৰে তাইৰ মৌ বৰষা কণ্ঠস্বৰ। বেদনাত জৰ্জৰিত হৃদয়খনি লৈও সুখী হোৱাৰ অভিনয়েৰেই ওঠত ওলোমাই লৈ ফুৰে এসাগৰ সুখৰ প্ৰতিচ্ছবি। দুচকু নকলোৱেই যেনিবা আপোনাক, যাৰ যাদুকৰী চাৱনিত মোৰ সপোনবোৰে পাহি মেলে। নৈপৰীয়া ছোৱালীজনী পিতৃ মাতৃৰ হৃদয়ৰ মণি, দেখা নাই যদিও কাহানিও মই, হৃদয়ৰ অনুভৱত তাই হাইলাখ সৰগৰ অপেশ্বৰী। ধন্যবাদ।